চৰকাৰৰ নিৰ্দেশ আমি প্ৰত্যেক মাহটো তাৰমানে গতিকে আমি ব'থ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং জল জীৱন মিছনৰ যিটো ঘৰ ঘৰ আমি সেই আঁচনিটো আমি আজি ইন'গ্ৰেট কৰিছোঁ পঞ্জাৱৰ পৰা ইয়াত আমাৰ 193 হাউচ গতিকে আজি ব'থ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং মিলাই পেলাই 3,183 ৰেট্ৰফিটিং তাৰমানে যিটো ঘৰে ঘৰে যিটো টেপ লগাই দিয়াটো আজি আমি চেণ্ট্ৰেলি এই পঞ্জাৱৰ ভাষাত ৱেষ্ট কাৰ্বি আংলঙত আমি ইন'গ্ৰেট কৰিছোঁ ঠিক এনেধৰণে আজি গোটেই অসমতো আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টতো এই ইন'গ্ৰেশ্যনটো এই আঁচনিটোৰ পৰা আমাৰ কাৰ্বি আংলংবাসী বা স্থানীয় লোকসকল কেনেধৰণে উপকৃত হ'ব বুলি ভাবে আপুনি হ'ব ইয়াত যিটো আগত যে ৰাইজে যিটো পানীটো যিটো পাই আছিলে তেতিয়া ফিল্টাৰ নাছিলে পানী পাহাৰৰ পৰা যিটো পানী আহে লেতেৰা পানী আহে তেতিয়াতো আমি আপোনালোকে দেখিছে ফিল্টাৰ কৰিবলৈ পাৰোঁ ইয়াত তাৰমানে কোনো ইয়ে নাই গতিকে ৰাইজ যিটো যিমানটো ঘৰ পালে এতিয়া চবৰ কাৰণে স্বাস্থ্যৰ কাৰণে খুব ভাল